নমস্কাৰ আৰু সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম। আপোনালোকৰ সকলোৰে খবৰ নিশ্চয় ভালেই আৰু মোৰো ভালেই। বহুত দিনৰ মূৰত আকৌ আপোনালোকৰ মাজলৈ এটি ভিডিঅ' লৈ আহিছোঁ আৰু আজি হ'ল কঙালী বিহু অৰ্থাৎ কাতি বিহু। গতিকে প্ৰথমতে আপোনালোক সকলোকে কাতি বিহুৰ বহুত শুভেচ্ছা জনাইছোঁ আৰু সকলোৰে ঘৰত নিশ্চয় যো-জা চলি আছে আৰু আমাৰ বা আৰু তো আমাৰ ঘৰতো আজি কি হয় চাওঁ আহকচোন। আজিও আমাৰ ঘৰত কাম চলিছিল আৰু ইয়াৰ বাই কাপোৰ ধুলে। কঙালী বিহু হিচাপে নহয় দেই, আজি এনে কাপোৰ ধুলে। তাৰ মাজতে মুনুক মানে নাচ এতিয়াও শিকাই দিলোঁ, ৰিহাৰ্চেল আছিল। তো ৰিমঝিম বৰষুণে সেই গানটো শিকাই দিলোঁ, ভূপেন্দ্ৰ সংগীত। তো অকণমান নাচি দিলোঁ। তো কামৰ মাজত যদি আমি গীত নৃত্যবোৰ কৰি থাকোঁ তো ভাগৰটো কমকৈ লাগে। তো এয়া অকণমান নৃত্যও আপোনালোকে দেখিবলৈ পালে। ক'ব আৰু দেখিছেনে, এইবাৰ মোৰ পালাইছিল ঘৰ মোচা, ঘৰ সাৰিলেও তাৰপাছত ঘৰো মুচিলোঁ। এই গান শুনি শুনি কাম কৰাৰ মজাই বেলেগ আৰু আপোনালোকেও চাগে মোৰ দৰে কৰে ন। আৰু এয়া বাই আছিল ধাপটো মুচি, মানে য'ত তুলসী ৰোৱা হ'ব সেইটো ধাপ মুচি আছিল তাই। তো তাৰেও এটা ক্লিপ দেখুৱালোঁ। বছৰ হওক মাতে ন, বৈ আহিছিলে নিবলৈ, বৌ খাই গ'লোঁ। আৰু এয়া মায়ে আছিলে লুচি ভাজি। তো মাক ক'লোঁ খাই দিবলৈ, মায়েও খাই দিলে। তো আমাৰ এখেতসকলে আকৌ ভাতৰ পাতত দেখিছেনে নাই। ময়ো ৰেডি হ'লোঁ, গা পা ধুই মূৰটো ধুলোঁ। আজি বহুত দিন ধোৱা নাছিলোঁ, ইমান বালা মানে 2 দিন ধুলে মানে ইমান বালা হৈ যায়। তো মূৰটো ধুলোঁ। মোৰ এতিয়া আছে টিউশ্যন। তো ৰেডি হ'লোঁ টিউশ্যনলৈ যাব, মানে মিউজিকৰ টিউশ্যন, আচলতে হাৰমনিয়ামৰ টিউশ্যন। তো এয়া বাই গাড়ীত উঠি নাটক কৰি আছিল, কি ক'ব আৰু আমাৰ এইজনীৰ লগত। আৰু এইবাৰ আমাৰ বালিতাৰাত ৰূপালী জয়ন্তী বৰ্ষ, দুৰ্গা পূজা। তো আপোনালোক সকলো আহিব চাবলৈ। আৰু এয়া কালি আমাৰ ইয়াত মাননীয় মুখ্যমন্ত্ৰী মহোদয় আহিব ধমধমাত। তো আপোনালোক সকলো আহিব দেই। আৰু এয়া আজি বজাৰ আছিল, শনিবাৰ ধমধমাৰ বজাৰ, ইমান মানুহ। এয়া মই আৰু তাই গান গালোঁ অকণমান, আহকচোন শুনো অকণমান। আৰু বজাৰত আজি ইমানেই ভিৰ আছিল, ইফালে পূজা আহিছে, পূজাৰ বজাৰো আছিল চাগে মানুহবিলাকৰ। ইমানেই ভিৰ, বাপৰে বাপ, কি ক'ব। এই চুলি তুলি ইমান ৰছি মানে ইয়াৰ কেনে দেখাই যে ধুই গেছিলোঁ চুলিগিলা। তো মই পালোঁ আহি। আৰু আজি যিহেতুকে কাতি বিহু, তো কাতি বিহুৰ বা কি যোগাৰ হৈছে চাওঁ আহক। আৰু ইয়াত দেখিছেনে, মোক আকৌ কামত লগাই দিছে এই দনাবিলাক ধুব। মানে আৰু কি ক'ব আৰু, বুজিছেনে। আৰু এয়া হৈ গ'ল মোৰ, আহক এতিয়া বোলক। আৰু আমাৰ বৌয়ে আছিল এইবিলাক ঠগি সজাই, তো তাৰে এটা ক্লিপ দেখুৱালোঁ নে কি কয়। আৰু এই আমাৰ ধুনু, বাপৰে হাঁহি, আৰু ইমান ধুনীয়াকৈ সজাইছে ন। সকলোৰে দৰে আমিও দিলোঁ তুলসীৰ তলত চাকি, ধূপ, নৈবাত। তো আমিও দিলোঁ, ঠগি দিলোঁ নে কি কয়। তুলসীৰ তলত যেনে মৃগ পশুচাৰে, তাকেই দেখি ৰামচন্দ্ৰই ভয়ত ধনি ধৰে। তো সকলোকে পুনৰবাৰ কাতি বিহুৰ ওলগ জনাইছোঁ। এতিয়া চুৰ তো গাইজ আমাৰ একদম পুৰা হেৰি চলি আছে, বুটৰ হেৰি চলি আছে। গাইজ হাই। তো গাইজ আমাৰ ভিডিঅ'টি ইমানেই আছিল। তো ভিডিঅ'টি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু কোনোবাই যদি আমাৰ চেনেলে নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। তো পুনৰবাৰ আমাৰ মুনমিছ ভ্লগৰ তৰফৰ পৰা সকলোকে
কাতি বিহুৰ জনালোঁ।